কিন্তু অখিল গগৈ ডাঙৰীয়াই ঘৰৰ কথা পৰক কোৱা দি যিখিনি কথা ঘৰৰ ভিতৰত পাতিব লাগে সেইখিনি কথা সংবাদ মাধ্যমত সদায় কৈ থাকে। এবাৰ দুবাৰ নহয় কেইবাবাৰো ফাউল কৰি দিয়ে আৰু যেতিয়াই তেওঁৰ মনৰ লগত কেতিয়াবা অমিল হৈ যায় লগে লগে সেইজনকে দোষাৰোপ কৰে, সেইজনকে বিভিন্ন কেতিয়াবা বিজেপিৰ এজেণ্ট বনাই দিয়ে, কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিল থকা বনাই দিয়ে। গতিকে অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে চাই আছে যে আমাৰ কংগ্ৰেছ দলৰ নেতাসকলৰ ভাষ্য কি আৰু অখিল গগৈ ডাঙৰীয়াৰ ভাষ্য কি ৰাইজে বিচাৰ কৰিব। আমি জানো ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা বিজেপিক বিদায় দিবলৈ হলে কংগ্ৰেছ দলৰ নেতৃত্বত বিদায় দিব লাগিব আৰু কংগ্ৰেছ দলৰ সেই বিজেপিক বিদায় দিয়া যাত্ৰা পথত অখিল গগৈ ডাঙৰীয়া যাতে হেঙাৰ হৈ থিয় নহয় তাৰ প্ৰতি তেখেতক মই আহ্বান জনাইছো। আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মই আহ্বান জনাও, আপুনি অকণমান ধৈৰ্য ধৰক, ধৈৰ্যৰ শক্তি বঢ়াই লওক। অধৈৰ্য হলে আপুনি পিছলি যাব।